নমস্কাৰ ওয়েলকাম টু মাই ইউটিউব চেনেল ষ্টুডেণ্টছ কুইন মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে এখন অত্যন্ত গুৰুত্বপূৰ্ণ নোটিছ আহিছে ভিডিঅ'টোৰ জৰিয়তে মই সেই নোটিছখনৰ বিষয়ে ক'বৰ কাৰণে চেষ্টা কৰিম বিশেষকৈ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এই নোটিছখন অত্যন্ত জৰুৰী আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভালদৰে চাবা আৰু ভিডিঅ'টো তোমালোকৰ লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবা কাৰণ সকলোৱে এই কথাটো জনাটো অত্যন্ত দৰকাৰ ছাত্ৰ ছাত্ৰীসকল বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যনৰ তৰফৰ পৰা এই নটিফিকেশ্যনখন মে মাহৰ 30 তাৰিখে প্ৰকাশ পাইছিল আৰু এই নটিফিকেশ্যনখনত তোমালোকৰ যি ৰিজাল্ট বছৰেকীয়া পৰীক্ষাৰ ৰিজাল্ট আৰু ক্লাছ 10ৰ পি বোৰ্ড এক্সামৰ যি ৰিজাল্ট সম্পৰ্কীয় এটি বিশেষ কথা কোৱা হৈছে তোমালোকে চাই লোৱা ইয়াতে কি কৈছে নটিফিকেশ্যন দিস ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ন ডেট processing declaration of results by district examination committee of annual examination of class 9 and pre-board examination of class 10 the weightage to be taken for 6 subjects having internal assessment mark that is English, mathematics, science, social science, advanced mathematics and geography details are given below কেনেকুৱা ধৰণে তোমালোকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব এই ৰিজাল্ট ঘোষণা কৰাৰ ক্ষেত্ৰত এনেকুৱা ধৰণে নিয়মবিলাক বনাই দিয়া হৈছে এতিয়া চোৱা আগৰ যিটো নিয়ম আছিল সেই নিয়ম সলনি কৰা হৈছে এতিয়া নতুন নিয়মৰ জৰিয়তে হ'ব ইয়াতে কি কৈছে চোৱা থিওৰি আৰু ইন্টাৰনেল এছেছমেন্টৰ পৰা ইউনিট টেষ্ট 1ৰ পৰা তোমালোকৰ কিমান মাৰ্ক আহিব চোৱা যেহেতু প্ৰথম যিটো ইউনিট টেষ্ট সেই ইউনিট টেষ্টটো 50 মাৰ্কছৰ আহিব 50 মাৰ্কছৰ কি আহিব 20% অফ 45 মাৰ্কছ অৰ্থাৎ আমি জানো তোমালোকৰ থিওৰিৰ কাৰণে প্ৰথম ইউনিট টেষ্টটো তোমালোকৰ থিওৰিৰ কাৰণে 45 নম্বৰ আহিব আৰু প্ৰেক্টিকেলৰ কাৰণে 5 নম্বৰ আহিব এতিয়া 45 যোগ 5 সমান 50 এতিয়া এই 45 নম্বৰৰ পৰা তোমালোকৰ কিমান নম্বৰ আহিব 9 নম্বৰ আহিব আৰু 50 নম্বৰ 5 নম্বৰৰ পৰা কিমান আহিব তোমালোকৰ 1 নম্বৰ আহিব অৰ্থাৎ সৰ্বমুঠ 10 নম্বৰ আহিব এতিয়া তুমি যদি 45 নম্বৰৰ ভিতৰত 45 নম্বৰে পোৱা তেতিয়া হলে তোমাৰ কিমান আহিব এই বছৰেকীয়া পৰীক্ষাৰ ৰিজাল্টৰ কাৰণে সেই 45 নম্বৰৰ পৰা 9 নম্বৰ আহিব আৰু তুমি যদি 45 নম্বৰৰ ভিতৰত তাৰ আধা নম্বৰ পোৱা অৰ্থাৎ 22.5 নম্বৰ পোৱা তেতিয়া হলে তোমাৰ কি আহিব তোমাৰ সেই 22.5 নম্বৰৰ পৰা তোমাৰ বছৰেকীয়া পৰীক্ষাৰ কাৰণে 4.5 নম্বৰ আহিব ঠিক তেনেকুৱা ধৰণে তুমি যদি প্ৰেক্টিকেলত 5ৰ ভিতৰত 5 পোৱা তেতিয়া হলে তাৰ পৰা 1 নম্বৰ আহিব বছৰেকীয়া পৰীক্ষালৈকে তাৰ পৰিৱৰ্তে যদি তুমি 5ৰ পৰা ভিতৰত তুমি 8 নম্বৰ পোৱা তেতিয়া হলে আহিব মাত্ৰ আধা 1ৰ আধা নম্বৰ আহিব এনেকুৱা ধৰণে এই পাৰ্চেন্টটো তোমালোকে নিজে তোমালোকে কিমান নম্বৰ পোৱা তেনেকুৱা ধৰণৰ ওপৰত ভিত্তি কৰি তোমাৰ নম্বৰটো আহিব এই ইউনিট টেষ্ট যোৱাৰ পিছত আমি সকলোৱে জানো সমহলীয়া পৰীক্ষা হাফ ইয়াৰলি এক্সামিনেশ্যন অনুষ্ঠিত হয় আৰু হাফ ইয়াৰলি এক্সামিনেশ্যনত আমি জানো 100 নম্বৰ থাকে তাৰে 100 নম্বৰত 90 নম্বৰ তোমালোকৰ থিওৰি থাকিব 10 নম্বৰ তোমালোকৰ প্ৰেক্টিকেল থাকিব আৰু এই 90 নম্বৰৰ পৰা তোমালোকৰ আহিব 30% বুলি কোৱাৰ লগে লগে 27 মাৰ্কছ আহিব আৰু প্ৰেক্টিকেলৰ 3 মাৰ্কছৰ পৰা আহিব 30% তাৰ অৰ্থাৎ 3 নম্বৰ আহিব হাইয়েষ্ট 3 নম্বৰ আহিব তাতকৈ বেছি নাহে 10ৰ ভিতৰত যদি তুমি 10 পোৱা 3 নম্বৰ আহিব 10ৰ ভিতৰত যদি তুমি 5 পোৱা তেতিয়া হলে 1.5 নম্বৰ আহিব তেনেকুৱা ধৰণে ইউনিট টেষ্টৰ পৰা সৰ্বমুঠ 10 আৰু হাফ ইয়াৰলিৰ পৰা 30 কিমান হল আমাৰ সৰ্বমুঠ হল এতিয়ালৈকে 40 নম্বৰ তাৰ পিছত আকৌ তোমালোকৰ ইউনিট টেষ্ট 2 নম্বৰ ইউনিট টেষ্টটো অনুষ্ঠিত হ'ব 2 নম্বৰ ইউনিট টেষ্টটো কি হ'ব প্ৰথম ইউনিট টেষ্টৰ নিচিনা কৰি তোমাৰ প্ৰেক্টিকেলৰ পৰা 1 মাৰ্কছ আৰু থিওৰিৰ পৰা 9 মাৰ্কছ টোটাল 10 মাৰ্কছ আহিব তাৰ পিছত তোমালোকৰ যি এনুৱেল এক্সামিনেশ্যন অনুষ্ঠিত হ'ব বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত হ'ব এই বছৰেকীয়া পৰীক্ষাৰ কি হ'ব জানানে তোমালোকৰ 50 মাৰ্কছ আহিব তে 50 মাৰ্কছ কেনেকুৱা ধৰণে আহিব তোমালোকে চোৱা তুমি যদি 70 নম্বৰ পাইছা থিওৰিত 35 নম্বৰ তোমাৰ ৰিজাল্টত যোগ হ'ব তুমি যদি 10 নম্বৰ পাইছা প্ৰেক্টিকেলত তাৰ পৰা কিমান নম্বৰ আহিব 5 নম্বৰ তোমাৰ বছৰেকীয়া পৰীক্ষাৰ ৰিজাল্টলৈকে আহিব এনেকৈ গোটেই কেইটা যোগ কৰি কিমান হ'ল প্ৰথম ইউনিট টেষ্টত 10 হাফ ইয়াৰলি 30 সেকেন্ড ইউনিট টেষ্টত 10 আৰু এনুৱেলত 50 সৰ্বমুঠ 100 নম্বৰৰ পৰীক্ষা তোমালোকৰ অনুষ্ঠিত হ'ব
এটা চোৱা ফৰ দ্য ছাবজেক্টছ আদাৰ দেন এবভ 6 ছাবজেক্ট এই আগৰ যি 6টা ছাবজেক্ট এই ইয়াতে উল্লেখ কৰি দিয়া হৈছে ইংলিছ মেথমেটিক্স সায়েন্স সোশ্যাল সায়েন্স এডভান্স মেথমেটিক্স আৰু জিওগ্ৰাফি এই ছাবজেক্ট কেইটাত কি হৈছে তোমালোকৰ প্ৰেক্টিকেল আছে গতিকে প্ৰেক্টিকেল থকা ছাবজেক্ট কেইটাৰ কাৰণে এইটো ফৰ্মুলা কিন্তু যিকিটা ছাবজেক্টৰ প্ৰেক্টিকেল নাই সেই ছাবজেক্ট কেইটাৰ কি হ'ব তোমালোকে চোৱা প্ৰেক্টিকেল নোহোৱা ছাবজেক্টৰ কাৰণে প্ৰথম যিটো ইউনিট টেষ্ট তাৰ পৰা ডাইৰেক্ট 20 মাৰ্কছ আহিব ইউনিট টেষ্ট 1 প্লাস ইউনিট টেষ্ট 2 কি আহিব এই 20% মাৰ্কছ আহিব তাৰপিছত হাফ ইয়াৰলিৰ পৰা আহিব 30% আৰু প্ৰি বোৰ্ড এক্সামৰ পৰা আহিব 50% যেটো প্ৰেক্টিকেল নাই তাতে গতিকে আগৰ দৰে নিয়মটো মাত্ৰ প্ৰেক্টিকেলত আগতে কি হৈছিল 9+1 20 হৈছিল কিন্তু এটা 9+1 9+1 নহয় ডাইৰেক্ট 20% এনেকুৱা ধৰণে আহিব আহি তোমালোকৰ কি হ'ব 50% হ'ব এটা ইয়াতে কি কৈছে চোৱা দি মাৰ্ক sheet of the unit test half yearly and annual for class 9 and pre-board examination for class 10 have to be uploaded in Seba's portal আৰু তোমালোকে প্ৰত্যেকটো ইউনিট টেষ্টত কিমান নম্বৰ পোৱা হাফ ইয়াৰলিত কিমান নম্বৰ পোৱা বা এনুৱেল এক্সামিনেশ্যনত কিমান নম্বৰ পোৱা হেতু কি কৰিব লাগিব সেবাৰ যি পোৰ্টেল আছে পোৰ্টেলত আপলোড কৰিব লাগিব এটো কিছু দিনৰ পৰা কোভিডৰ পিছৰ পৰা এই নিয়মটো হৈছে আৰু ইয়াৰ ইতিমধ্যে বিদ্যালয়বিলাকে কৰে তাৰপিছত চোৱা দি এখিনি হৈ গ'ল তাৰপিছত চোৱা ফাৰ্ডাৰ ফৰ দি একাডেমিক সেশন 2022-2023 2022 আৰু 23 বৰ্ষৰ বাবে ইট ইজ নোটিফাইড ডেট ফৰ ইউনিট টেষ্ট হাফ ইয়াৰলি এণ্ড এনুৱেল এক্সামিনেশ্যন অফ ক্লাছ 9 and unit test half yearly and pre-board and SSLC examination for class 10 the question pattern of the subject English mathematics science and social science will contain 50% objective type and 50% descriptive type এটা কি কৰা হৈছে যি চাৰিটা সাবজেক্ট ইয়াতে তোমালোকৰ 2022 আৰু 23 বৰ্ষৰ বাবে যি চাৰিটা সাবজেক্টৰ কথা উল্লেখ কৰা হৈছে এই চাৰিটা সাবজেক্টৰ ক্ষেত্ৰত কি হ'ব তোমালোকৰ 50% নম্বৰ অবজেক্টিভ টাইপ থাকিব অবজেক্টিভ টাইপ থাকাৰ বুলি কোৱাৰ লগে লগে হৈছে তাতে ডাইৰেক্ট উত্তৰ দিব পৰা কোৱেশ্চন অৰ্থাৎ এটা প্ৰশ্ন দিলে দুটা অপচন থাকিলে এটা প্ৰশ্ন দিলে চাৰিটা অপচন থাকিলে এইবিলাক অবজেক্টিভ টাইপ আৰু 50% ডেসক্ৰিপটিভ টাইপ অৰ্থাৎ তোমালোকৰ কি হ'ব 50 নম্বৰ পুৰা সম্পূৰ্ণ লিখিব লাগিব আৰু তুমি কি তোমালোকে কি পাবা 50 নম্বৰৰ অবজেক্টিভ টাইপৰ কোৱেশ্চন পাবা ধৰা হল তোমালোকৰ যদি ইউনিট টেষ্টত 50 নম্বৰ থাকে তাৰে 25 নম্বৰ সম্পূৰ্ণ লিখিবলগীয়া কোৱেশ্চন পাবা আৰু তাৰে 25 নম্বৰ কি পাবা ধৰা হল এই এবিধ নৱীকৰণযোগ্য সম্পদৰ নাম লিখা তাতে চাৰিটা অপচন দিলে এই চাৰিটা পিছত তুমি এটা উদাহৰণ দিব লাগিব বা এই গ্ৰাফ কেই প্ৰকাৰৰ তলত তিনিটা অপচন চাৰিটা অপচন দিলে দুই প্ৰকাৰৰ তিনি প্ৰকাৰৰ চাৰি প্ৰকাৰৰ বা পাঁচ প্ৰকাৰৰ যেটো শুদ্ধ হয় সেই শুদ্ধ উত্তৰটো লিখিব লাগিব গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই অত্যন্ত গুৰুত্বপূৰ্ণ নোটিফিকেশন বিষয়খনৰ বিষয়ে তোমালোকক কলো এইখন বনাওতে অকমান দীঘল হল ভিডিওটো তথাপিও তোমালোকক মই ভালদৰে বুজাই দিবৰ কাৰণে চেষ্টা কৰিছো তোমালোকে ভিডিওটো পোৱা মাত্ৰকে তোমালোকৰ লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবা তোমালোকেও জানা আৰু তোমালোকৰ বন্ধু বান্ধৱীসকলেও যাতে জানক সেই হিচাপে তোমালোকে পৰীক্ষাত প্ৰস্তুতি চলাব লাগিব আৰু তাৰ ওপৰত ভিত্তি কৰি তোমালোকৰ বছৰীয়া পৰীক্ষা বা প্ৰি বোৰ্ড এক্সামৰ ৰিজাল্ট ঘোষণা কৰা হ'ব ভিডিওটো ইমানতে সামৰিছো আৰু লগতে এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিও পাই থাকিবৰ কাৰণে তোমালোকে ষ্টুডেন্টছ কুইন নামৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিবা